সকলোকে পুনৰ স্বাগতম জনাইছো আমাৰ অন্য এটা নতুন ভিডিঅ'লৈ। আজি দিনটো ইমান গৰম ৰ'দ, এতিয়া ডাৱৰীয়া বতৰটো দেখি মনটো ভাল লাগি গৈছে। অৱশ্যে অকল এইটো কাৰণেই নহয়, আৰু এটা কাৰণে মোৰ মন বহুত ভাল। অকল মোৰ মন ভাল বুলি ক'লেই নহ'বতো, আচলতে পৰিয়ালৰ সকলোৰে মন বহুত ভাল। কিয় জানেনে বাৰু? বাবা দা এনফৰ্চমেণ্ট ইন্সপেক্টৰ হোৱাৰ বাবে পৰিয়ালৰ সকলোৰে বাবে আজি মাহী মহাই ডেষ্টিনি দা ফুড মাৰ্টত প্ৰীতিভোজৰ আয়োজন কৰিছে। এজন দুজনকৈ পৰিয়ালৰ সকলো লোক আহি ডেষ্টিনিত উপস্থিত হ'লে। এয়া ইয়াতে সকলো বহি আছে। এনেদৰে পৰিয়ালৰ লগত সময় কটাবলৈ পালে কাৰণো ভাল নালাগে, নহয়নে বাৰু? আজি মুঠতে সকলো একলগ। এনেদৰে হাঁহি ফূৰ্তিৰে সকলোৱে কথা পাতি থকাৰ মাজতে বাবাদাক পৰিয়ালৰ কোনোৱে সম্বৰ্ধনা জনাইছে। চাপৰি এটা বজাই দিয়ক। মই বজাইছো দেই। বেলেগ এটা কোনটো ভিডিঅ' আমাৰ পাৰ্টি আৰম্ভ হ'ল ৱেলকাম ড্ৰিংকছে। তাৰ পাছত এয়া ষ্টাৰ্টাৰ পৰিৱেশন কৰিলো। অলপ সময়ৰ বাবে আমিও বাহিৰলৈ গৈ অলপ ফটো চটো উঠিলো। বাবাদা কিবা এটা কোৱা। হেল্ল' এভৰিৱান, মোৰ নাম জানু হাজৰিকা। আজি আমাৰ ফেমিলি গেট টুগেডাৰ হৈছিলে। মোৰ ভণ্টি তাই ব্লগ বনায়, মই এনফৰ্চমেণ্ট ইন্সপেক্টৰ পোৱাৰ কাৰণে এই ব্লগটো বনাইছে। আজি আমাৰ গোটেই ফেমিলি গেট টুগেডাৰ যিমান মানুহ আহিছে সকলোখিনি ইয়াতে আছে। আপোনালোকে তাইৰ চেনেলটো ভিউ কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। থেংক ইউ। বাৰ্তালাপ ইয়াতে অকণ বহি ময়ো অলপ ফটো চটো উঠি লওঁ। আজি ডেষ্টিনিৰ মূল আকৰ্ষণ আছিল আমাৰ সকলোৰে অতি শ্ৰদ্ধাৰ আৰু মৰমৰ আইতা। আইতাক ডেষ্টিনিৰ ফালৰ পৰা সম্বৰ্ধনা জনাইছে। তাৰ পাছত ময়ো খাই কৰি লৈ আকৌ ভিডিঅ' বনোৱাত লাগি গ'লো। এতিয়া শেষত দেহি
খাই বৈ আজৰি এতিয়া বহি আছো খাই ভাল লাগিলে সকলো খাই বৈ কেতিয়াবা আজৰি হয় আৰু মই খানাৰ ভিডিঅ'টো শেষতে কৰিছোঁ ইয়াত ভাত দালি মাছ মাংস মিঠাই সকলোবোৰ আছে আমাৰ খাই চেচ আৰু তাৰ পৰা অহাৰ আগতে স্মৃতি হিচাপে ৰাখি থবৰ বাবে সকলোৱে কেইখনমান ফটোকে উঠি ল'লোঁ চবৰে যাব হৈছেগে আৰু বাই বাই আকৌ লগ পাম হাঁহি ফূৰ্তি কৰি কথা বতৰা পাতি থাকোঁতে এতিয়া আকৌ সকলোৱে ঘৰা ঘৰি যাব হ'লেই বাৰু শেষত বাবাদলৈ শুভেচ্ছা জনাই আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ বাই বাই